নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ আপোনালোকৰ মাজত পুৰণি প্ৰশ্ন কাকতৰ 25টা কুৱেশ্যন লৈ আহিছোঁ। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ মাজতে আৰু এটা কথা কওঁ যে যিসকল বন্ধু বান্ধৱীয়ে আমাৰ আগৰ ভিডিঅ'বোৰ চোৱা নাই তেওঁলোকে ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে, তাত গৈ সবিহে ভিডিঅ'টো চাব পাৰিব। কুৱেশ্যন নম্বৰ 76, ভাৰতৰ আটাইতকৈ বেছি বৰষুণ কোন ৰাজ্যত হয়? উত্তৰ মৌচিনৰামত। কুৱেশ্যন নম্বৰ 77, অসমৰ কোনখন জিলাক প্ৰথম কাৰ্বনমুক্ত জিলা হিচাপে ঘোষণা কৰা হয়? ইয়াৰ উত্তৰ মাজুলী। কুৱেশ্যন নম্বৰ 78, কপাৰৰ ৰাসায়নিক সংকেত কি? উত্তৰ Cu। কুৱেশ্যন নম্বৰ 79, মানুহৰ লাওখোলাত কিমানডাল হাড় থাকে? উত্তৰ 22ডাল। কুৱেশ্যন নম্বৰ 80, মেঘালয় ৰাজ্য কেতিয়া গঠন হৈছিল? ইয়াৰ উত্তৰ 1972 চনত। কুৱেশ্যন নম্বৰ 81, বিশ্বৰ সকলোতকৈ প্ৰথম বিশ্ববিদ্যালয়খনৰ নাম কি? ইয়াৰ উত্তৰ তক্ষশিলা বিশ্ববিদ্যালয়। কুৱেশ্যন নম্বৰ 82, পাকিস্তান এখন বেলেগ ৰাষ্ট্ৰ হিচাপে কেতিয়া সৃষ্টি হয়? ইয়াৰ উত্তৰ 1947 চনৰ 14 আগষ্টত। আমাৰ ভাৰত স্বাধীন হোৱাৰ এদিন আগত পাকিস্তান স্বাধীনতা পাইছিল। কুৱেশ্যন নম্বৰ 83, অসম ৰাজ্য কেতিয়া গঠন কৰা হয়? উত্তৰ 1950 চনত। কুৱেশ্যন নম্বৰ 84, উত্তৰ পূব পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ উত্তৰ শ্বিলং। কুৱেশ্যন নম্বৰ 85, কি এককৰ দ্বাৰা কোলাহল প্ৰদূষণ জোখা হয়? ইয়াৰ উত্তৰ ডেচিবেল। কুৱেশ্যন নম্বৰ 86, 1857 চনৰ বিদ্ৰোহ কোনখন চহৰৰ পৰা আৰম্ভ হয়? ইয়াৰ উত্তৰ মিৰাট। কুৱেশ্যন নম্বৰ 87, কোন দেশত প্ৰথমে GST প্ৰৱৰ্তন কৰা হৈছিল? ইয়াৰ উত্তৰ ফ্ৰান্স দেশত। কুৱেশ্যন নম্বৰ 88, ইক'লজি নামটো কোনে দিছিল? ইয়াৰ উত্তৰ হেকেলে। কুৱেশ্যন নম্বৰ 89, অসমৰ বৰ্তমান জিলা কেইখন? উত্তৰ 35খন, তামুলপুৰ জিলাক লৈ। কুৱেশ্যন নম্বৰ 90, কোনবিধ গেছৰ প্ৰভাৱত ভোপাল গেছ দুৰ্ঘটনাত 5100 লোক মৃত্যুৰ মুখত পৰিছিল? ইয়াৰ উত্তৰ MIC। MICৰ ফুল ফৰ্ম মিথাইল আইচোচানেট গেছ, আৰু এই দুৰ্ঘটনাটো সংঘটিত হৈছিল 1984 চনত। 91, মহাকাশলৈ কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰা বিশ্বৰ প্ৰথম দেশখনৰ নাম কি? ইয়াৰ উত্তৰ ৰাছিয়া। কুৱেশ্যন নম্বৰ 92, চন্দ্ৰপৃষ্ঠত খোজ দিয়া প্ৰথম ব্যক্তি কোন আছিল? নীল আৰ্মষ্ট্ৰং। কুৱেশ্যন নম্বৰ 93, বিশ্বৰ সকলোতকৈ ডাঙৰ দ্বীপপুঞ্জটোৰ নাম কি? ইয়াৰ উত্তৰ ইণ্ডোনেছিয়া। কুৱেশ্যন নম্বৰ 94, সাগৰীয় পথেৰে ভাৰতত উপস্থিত হোৱা প্ৰথম ব্যক্তি কোন আছিল? ইয়াৰ উত্তৰ ভাস্কো দা গামা। কুৱেশ্যন নম্বৰ 95, ভাৰত চৰকাৰে কিমান চনত নোটবন্দী কাৰ্যসূচী লৈছিল? ইয়াৰ উত্তৰ 2016 চনৰ নৱেম্বৰ মাহত। কুৱেশ্যন নম্বৰ 96, ভাৰতত কেতিয়াৰে পৰা GSTৰ প্ৰণালী আৰম্ভ হয়? ইয়াৰ উত্তৰ 2007 চনৰ 1 জুলাইত। কুৱেশ্যন নম্বৰ 97, কোন তাৰিখে বিশ্ব হোমিঅ'পেথিক দিৱস হিচাপে পালন কৰা হয়? ইয়াৰ উত্তৰ 10 এপ্ৰিল। কুৱেশ্যন নম্বৰ 98, অসম সাহিত্য সভাৰ বৰ্তমান সভাপতি কোন? ইয়াৰ উত্তৰ কুলধৰ শইকীয়া। কুৱেশ্যন নম্বৰ 99, অসম চুক্তি স্বাক্ষৰিত হোৱা সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ উত্তৰ হিতেশ্বৰ শইকীয়া। কুৱেশ্যন নম্বৰ 100, কোন বছৰত দিল্লীক ভাৰতৰ ৰাজধানী কৰা হয়? ইয়াৰ উত্তৰ
1991 চনত